নমস্কাৰ। আজি ৰাতিপুৱা আহিছোঁ। এতিয়া বাজিছে 5 বাজিবলৈ 10 মিনিট আছে আৰু সুন্দৰ এটা পৰিৱেশৰ পৰা ওলাই পিনি আহিছোঁ। গতিকে আপোনালোকক দেখাই আছোঁ। কুকুৰাই ডাক দিছে যিহেতু আৰু এতিয়া দেখাম আপোনালোকক ছট পূজা অকণমান তালৈ চাবলৈ যাম, যিহেতু আমি খোজকাঢ়িবলৈ যাম, কিন্তু লগতে ছট পূজা অকণমান দেখাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ দেখুৱাম। দেউতা আহি গৈছে লগত পাৰ্টনাৰ। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে অসমতো বিভিন্ন স্থানত ছট পূজা পালন কৰা দেখা যায়। কালী পূজাৰ পিছৰে পৰা ছট পঞ্চমী আৰম্ভ হয়। যিসকলে ছট পূজা মানে সেইসকলে কালী পূজাৰ পৰাই নিৰামিষ খাবলৈ লয়। এই কাতি মাহতে এই সূৰ্য পূজা ছট পূজাৰ উৎসৱ পালন কৰা হয়। ছট পঞ্চমী আৰম্ভ হোৱাৰ লগে লগেই পূজা পালন কৰা সকলে লাও তৰকাৰী আহাৰৰ লগত খায়। দ্বিতীয় দিনত উপবাস থাকি সন্ধ্যা মৃষ্টান্ন হিচাপে গুড়ৰ পায়স আৰু শুকান ৰুটি সকলোৱে আহাৰ হিচাপে গ্ৰহণ কৰে। তৃতীয় দিনা গোটেই ৰাতি উপবাসে থাকি নদীৰ পানী জুৱলিত লৈ সূৰ্য অস্ত পূজা কৰে আৰু এটা ডাঙৰ পাচিত পূজাৰ সমস্ত দ্ৰব্য আৰু পূজাৰ সামগ্ৰী আৰু সেই সময়ৰ সকলো ফল মূল, পৰম্পৰাগত বিহাৰী লোকখাদ্য, ঠেকুৱা ইত্যাদি পূজাৰ অৰ্থে আগবঢ়োৱা হয় আৰু কৰ্তাসকলে সম্পূৰ্ণ নতুন বস্ত্ৰ পৰিধান কৰে। চতুৰ্থ দিনা মানে তৃতীয় দিনাৰ পুৱতি নিশাত ভক্তসকল নদীৰ ঘাটত গৈ পানীত নামি সূৰ্য উদয় হোৱালৈকে সূৰ্যৰ আৰাধনা কৰে আৰু লাহে লাহে সূৰ্য উদয় হয় আৰু সূৰ্যলৈ দৃষ্টি কৰি পানীত নিজকে তিয়াই সকলো মনোকামনা সিদ্ধিৰ প্ৰাৰ্থনা কৰে। এতিয়া ধুনীয়াকৈ ফিল্ডত খোজকাঢ়ি আছোঁ। আচলতে আজি টাইমটো বহুত দেৰি হৈ গ'ল, ৰ'দে ওলালে আৰু আনকালে সোনকালে হয়। আজি যিহেতু পূজাৰ কাৰণে অকণমান চালোঁ তাত, গতিকে অকণমান দেৰি হৈ গ'ল। পৰিৱেশটো অকণমান দেখাইছোঁ, সুন্দৰ পৰিৱেশ আৰু এইফালে কোনোবাই প্ৰেক্টিছ কৰি আছে খেলৰ, দেখাম আপোনাক। এই পূজাত উষা, প্ৰকৃতি, বায়ু, পানী আৰু ছট দেৱীক আৰাধনা কৰা হয়। এই পূজাত ভক্তিৰ ক্ৰুটি হ'লে সূৰ্য দেৱতাৰ ৰোষত পৰিবলগীয়া হয় বুলি মান্যতা আছে। সেয়ে বহুত শ্ৰদ্ধা আৰু ভক্তিৰে এই পূজাভাগ কৰিব লাগে। বিজ্ঞানৰ ফালৰ পৰাও সূৰ্যই ৰশ্মিৰ অবিহনে জীৱ জন্তু, উদ্ভিদ কাৰো বীজ অংকুশ নহয়। ই এক প্ৰধান কাৰক আৰু কাৰণ। সেই কাৰণৰ বাবেই সূৰ্য দেৱতাৰ পূজা কৰা হয়। আচলতে কাতি মাহত আকাশ, বায়ু, পানী সকলো নিৰ্মল হৈ থাকে। গতিকে এইখিনিয়ে মই ছট পূজাৰ সন্দৰ্ভত যিখিনি পঢ়িছিলোঁ সেইখিনিয়ে আপোনালোকৰ আগত অৱগত কৰিলোঁ। ভুল হোৱাটো স্বাভাৱিক। ক'ৰবাত যদি কোনোবাই ভুল দেখে ভালদৰে আঙুলিয়াই মোক যাতে দেখুৱাই দিয়ে, তাৰ বাবে মই সকলোকে অনুৰোধ জনাম। লগতে সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, তাৰে কামনাৰে ধন্যবাদ। ফাইনেলি পাই গ'লোহি। বাই।